গম পাইছে চাগে ক'ত আছোঁ আমি আছোঁ তেজপুৰৰ বিখ্যাত মৌচুমী হোটেলৰ ব্ৰাঞ্চ বুলি ক'ব পাৰি আৰু ৰেষ্টুৰেণ্ট মৌচুমী পৰম্পৰা আৰু তাতে আপোনালোকে দেখিছে কি সুন্দৰকৈ সজাইছে অসমীয়া সমাজৰ যিবিলাক সম্পদ বা দৈনন্দিন ব্যৱহাৰ কৰা বিভিন্ন বয়সত সেইখিনি ধুনীয়াকৈ সজাই ৰাখিছে যিখিনি আজিকালি লুপ্তপ্ৰায় বুলিয়ে ক'ব পাৰি আৰু আপোনালোকে চাওকচোন পৰিৱেশটো কিমান সুন্দৰ এয়া মোৰ হাজবেণ্ড আৰু ল'ৰা আৰু লগত আমাৰ লগত আছে বা মোৰ হাজবেণ্ডৰ বা হয় তাকে ইয়াতে আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম বুলি আহিলোঁ এয়া ল'ৰাক ঘূৰাই ফুৰাব লগা হৈছে ভাল লাগিছে ন কি সুন্দৰকৈ সজাইছে চাওক এইটা বাহিৰত বনাই দিছে এক্সট্ৰাকৈ সৰু সৰু কটেজ Down there. আমি এতিয়া যাবলৈ ওলালোঁ মৌচুমীত পৰম্পৰাৰ পৰা ইয়াত বহুত ভাল লাগিলে আহি আকৌ আহিম আজিলৈ আৰু ইমানতে সামৰিলোঁ আমাৰ যাত্ৰা কেনেকুৱা লাগিলে মৌচুমীত ভালে লাগিলে আজি আমাৰ ল'ৰাই আকৌ আমনি কৰা নাই ধুনীয়াকৈ শুলে আৰু এতিয়া উঠি যাবলৈ ওলাইছে বাই কেইঘণ্টামান ধুনীয়াকৈ সময় কটাই আমি গুচি আহিলোঁ আৰু তাত কেইখনত ফটো মাৰিছিলোঁ ইয়াতে দি দিছোঁ বাৰু আজিলৈ আহোঁ বাই বাই